আজিৰ দিনত সবতকৈ ভয় লগা বেমাৰটো হ'ল কেঞ্চাৰ। কিন্তু আপোনালোকে জানেনে মানুহ এজনৰ কেঞ্চাৰ হোৱাৰ পিছতো সেই কেঞ্চাৰ বেমাৰটো আমি ঠিক কৰিব পাৰোঁ। আৰু কিছুমান কেঞ্চাৰ কমপ্লিটলি ঠিক কৰিব নোৱাৰিলেও আমি সেই কেঞ্চাৰ হৈ থকা মানুহজনৰ জীৱনকালটো বঢ়াব পাৰোঁ। কেনেকৈ এইটো সম্ভৱ হয় আজি এই ভিডিঅ'টোত কথা পাতিম। ভিডিঅ'টো আধাতে চোৱা বন্ধ নকৰিব, একেবাৰে শেষলৈ চাব, কাৰণ এই কথাখিনিৰে আপুনি বহুত মানুহৰ জীৱন ৰক্ষা কৰিব পাৰিব। আপুনি যদি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে, মই হৃদয়জ্যোতি ডেকা, এজন MBBS ষ্টুডেণ্ট, আৰু এই চেনেলটোৰ জৰিয়তে মই আমাৰ সকলোৱে জীৱনত কৰি থকা কিছুমান ভুলক শুধৰাই দিওঁ আৰু বেমাৰ এটাক কেনেকৈ একেবাৰে আৰম্ভণিতে চিনি লৈ ট্ৰিটমেণ্ট কৰিব পাৰে যাতে বেমাৰটো ডাঙৰ হৈ নাযায়, এই বিষয়ত আপোনাক সজাগ কৰোঁ। এনেকুৱা ভাল ভাল ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকন বটনটো প্ৰেছ কৰক যাতে মোৰ ভিডিঅ'বোৰ আপুনি সময়মতে পায়। এই কেঞ্চাৰ বেমাৰটো আৰম্ভ হোৱাৰ জাষ্ট পিছৰে পৰা কিছুমান সংকেত দি থাকে আৰু মানুহে সেইবোৰ অৱহেলা কৰি থাকে, যাৰ ফলত বেমাৰটো বাঢ়ি গৈ অৱশেষত এনেকুৱা এটা পৰ্যায় পায় যেতিয়ালৈ বহুত দেৰি হৈ যায়। এই একেটা ভুলৰ বাবে এসময়ত মই মোৰ এজন আত্মীয়ক ঢুকাইছিলোঁ, যেতিয়া মই এইবোৰ কথা নাজানিছিলোঁ। সেইবাবে আজি মই আপোনালোকক এই বিষয়ত সজাগ কৰিব বিচাৰিছোঁ। আমি এটাকৈ এই সংকেতবোৰৰ বিষয়ে জানি লওঁ যিবোৰ কেঞ্চাৰ হ'লে দেখা দিয়ে। বহুত সময়ৰ পৰা যদি কাৰোবাৰ কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যন হৈ আছে, বা কাৰোবাৰ যদি বহুত দিনৰে পৰা ডায়েৰিয়া হৈ আছে, তেতিয়াহ'লে ইও এক কেঞ্চাৰৰ কাৰণ হ'ব পাৰে। পায়খানাৰ লগত যদি তেজ ওলায়, পেচাবৰ লগত যদি তেজ ওলায় আৰু মুখেৰেও যদি তেজ ওলায়, আৰু মহিলাৰ যদি মাহেকীয়াৰ বাহিৰে আন সময়ত ব্লিডিং হয় আৰু 45-50 বছৰ পিছত মাহেকীয়া বন্ধ হোৱাৰ পিছতো যদি ব্লিডিং হৈ থাকে, তেতিয়াহ'লে ই কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। বহুত দিনৰে পৰা যদি কাৰোবাৰ খাব মন নোযোৱা হৈছে, ভোক নালাগে আৰু মানুহজন একেবাৰে ক্ষীণাই গৈছে, তেতিয়াহ'লে ইও কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। যদি কাৰোবাৰ খানা গিলোতে কষ্ট হয়, তেতিয়াহ'লে ইও কেঞ্চাৰৰ কাৰণে হ'ব পাৰে। বহু সময়ৰ পৰা যদি মুখত কিবা ঘাঁ হৈ আছে, আপোনাৰ যদি লাগি থাকে যে টনচিলৰ কাৰণে হৈছে, আৰু চাগে আপুনি ফাৰ্মাচীৰ পৰা মেডিচিনো খাই আছে, বহু সময়ৰ পৰা যদি এই ঘাঁ ভাল পোৱা নাই, তেতিয়াহ'লে ই কেঞ্চাৰৰ কাৰণে হ'ব পাৰে। আৰু দেহৰ যিকোনো ঠাইত যদি এনেকুৱা এটা টেমুনা হৈছে, বিশেষকৈ মহিলাৰ স্তনত, গলত, যিটো বহুত দিনৰে পৰা ঠিক হৈ অহা নাই, তেতিয়াহ'লে ইও কেঞ্চাৰৰ কাৰণে হ'ব পাৰে। কাৰোবাৰ বহুত দীৰ্ঘ সময়ৰ পৰা যদি কাহ হৈয়ে আছে, মাতটো যদি ভাঙি আছে বহুত দিনৰ পৰা, তেতিয়াহ'লে ইও কেঞ্চাৰৰ কাৰণে হ'ব পাৰে। যদি স্কিনৰ কোনোবা এটা তিলৰ কালাৰ লাহে চেঞ্জ হৈ আহিছে, তাৰ চাইজ লাহে ডাঙৰ হৈ আহিছে, তেতিয়াহ'লে ই স্কিন কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। এইকেইটা হ'ল কেঞ্চাৰে আগতীয়াকৈ দিয়া সংকেত। ইয়াৰে ভিতৰত যিকোনো এটা লক্ষণ দেখিলেই ডক্তৰৰ পৰামৰ্শ লওক। এইকেইটা লক্ষণ থকা মানে এইটো নুবুজায় যে কেঞ্চাৰ 100% হ'বই, কিন্তু কেঞ্চাৰ যদি হৈ আছে তেতিয়াহ'লে এইকেইটা লক্ষণ 100% থাকিবই। সেইকাৰণে ডক্তৰক দেখুৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এনেকুৱা আন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰি সকলোৰে লগত শ্বেয়াৰ কৰক, যাতে আমি অসমৰ প্ৰত্যেকজন মানুহৰ মনতে স্বাস্থ্য সম্পৰ্কে সজাগতা আনিব পাৰোঁ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।